सनितपुर जिल्लानि दिखियाजुलि बियाबनि फानबारि गामि पन्चायतनि आवथायाव थानाय मनाबाग साहा बागानजों लोगोसे गोबां ओनसोलनि दैबानाजों भुगिनां राहाबादायाव आश्रय लानाय दुखुथिया नखरफोरखौ सुलाद लाहैदों आसामनि मन्त्रि अशोक सिंहला। फानबारि साहा बागान आदर्श फरायसालियाव अरायथा नङै राहाबादायाव दैबानानि सोमोन्दै सुलाद लायो जायगानि एमएलए एबा मन्त्रि अशोक सिंहला। बादायाव थानाय दुखुथिया सुबुंफोरनि जेंनाखौ थाबैनो सुस्रांगोन होनना फोरमायथियो एमएलए एबा मन्त्रि अशोक सिंहला। बानपानीये जितु विध्वंस लीला चलाले ढेकियाजुलित केতিয়াও তেনেকুৱা বানপানী आगे पिछे हुआ नासिल। कोनोदिन मथाउरी आमार यात नासिल, बेसी नासिल मथाउरी दुई एटा जागात आसिल, कोनोदिन मथाउरी भाঙा नासिल। किन्तु एबार पाहाৰৰ পৰা जितु परिमाणत पानी आहिले आरु बरषुणर इमान पानी आहिले जे समष्टिर विभिन्न अंचলত रास्ता खहि जोৱা, गाँव उटाई लोৱা, बहुत घर भाঙিছে। सो এটা বিধ্বস্ত परिस्थिति আছে, किन्तु सरकार এই परिस्थितिर পৰা মোকাবিলা কৰিবৰ কাৰণে সক্ষম। मुख्यमंत्री डांगरियार लगत आजिओ मोर साक्षात्कार होइसे। आमी त्रिपुरात एकेलगते आसिलो, तातेओ तेखेते एटाई कथा কৈছে যে আজিৰ সময়ত আমি ৰাইজৰ লগত থিয় হ'ব লাগে। বাকি যিখিনি ক্ষতিপূৰণ আছে এইখিনি য'ত যি প্ৰয়োজন আছে কৰাৰ কাৰণে চৰকাৰ আগবাঢ়ি যাব, আগবাঢ়ি আহিব। সো মই নাভাবোঁ যে ৰাইজে বহুত দিন কষ্টত থাকিব লাগিব, কিন্তু প্ৰকৃতিৰ যিটো দুৰ্যোগ ইয়াৰ পৰা আমি মোকাবিলা কৰিব লাগিব। ৰাইজে আমাক সহায় কৰক, ৰাইজে লগত থাকক, আমি এই পৰিস্থিতিৰ পৰা ৰাইজক আৰু ৰাজ্যক উদ্ধাৰ কৰিম। দাদা আপুনি ক'লে গৃহহীন যিসকল আছে তেওঁলোক সংস্থাপন দিব বুলি ক'লে, আপুনি ঘৰ বনাই দিয়াৰ কথা ক'লে, কি ক'ব? চাওক, ঘৰটো বহুতখিনি আমি বনাই আছোঁ। 12 লাখ ঘৰ আহিছে, তাৰ ভিতৰত 5 লাখ ঘৰ ডিষ্ট্ৰিবিউট হ'ল আৰু 7 লাখ ঘৰ আছে যিসকলৰ ঘৰ ভাঙিছে বা কিবা হৈছে। চৰকাৰে ক্ষতিপূৰণ দিব। উন্নয়নৰ দায়িত্ব মোৰ তাত আছে, আৰ্বান এফেয়াৰ্ছ নগৰ উন্নয়নৰ দায়িত্ব আছে। তাৰ উপৰিও 3খন জিলা কাছাৰ, ওদালগুৰি আৰু কোকৰাঝাৰ। কাছাৰত আজি কথা হ'ল প্ৰায় 3-4জন মানুহো মৰিছে। ভয়ংকৰ বান পৰিস্থিতি হৈ আছে, বৰাক নদী ডেঞ্জাৰ লেভেলৰ ওপৰত গৈ আছে। সব ফোনৰ যুগতে যোগাযোগ কৰি আছোঁ, য'ত যিমান পাৰোঁ যি ব্যৱস্থা কৰিব লাগে ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে এইটো কৰিব লাগিব। আৰু যিহেতু বিধায়কৰ ওপৰত মন্ত্ৰীৰ দায়িত্ব আছে আৰু এখন ভাল চৰকাৰ বলিষ্ঠ নেতৃত্ব দিয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলি আছে। সো মন্ত্ৰী হিচাপে দায়িত্ব আছে যে গোটেই অসমৰ মানুহক য'ত য'ত মানে প্ৰয়োজন আছে আমি তেখেতসকলৰ লগত থিয় হ'ব লাগে, সকাহ দিব লাগে। এই যে নদীৰ কাৰণে আমি অসুবিধা পাইছোঁ। ইয়াত যে আছে আপুনি, ইয়াত আহাটো আমাৰ সুবিধাই আছে, কিন্তু বৰ্তমানহে সুবিধা আছে। সারা ভবিষ্যতে আমার তো কষ্টই আছে, কারণ আমার ভবিষ্যৎকে লাগে। আমার এইটো কি দাবী কৰিব চৰকাৰক? দাবী কৰিছোঁ ঘৰ ঠাই থাকনাটো লাগে আমাৰ। আপোনালোকৰ ঘৰ লৈ গৈছে নেকি পানীয়ে? পানী লৈ গৈছে। আপোনালোকৰ লগতে কিমান মানুহৰ ঘৰ লৈ গৈছে? আমাৰ হৈ যে 100টামান ঘৰ গৈছে। গৰু ছাগলীত আমাৰ এনে ভচাইয়ে গৈছে। এটা কি দাবী জনাব চৰকাৰক? চৰকাৰক আমি এইটোই দাবী জনাইছোঁ, ঘৰ লাগে, আমাৰ থাকিবলৈ ঠাই লাগে। আৰু দাবী আৰু কি আছে, আৰু কষ্ট পাইছে। তোমালোক ক্লাছ 8ত আছোঁ। ক্লাছ 8ত। এটা আশ্ৰয় শিবিৰত কিমান দিন হ'ল? ইয়াত কিমান দিন হ'ল থাকা? 3 দিন হ'ল। 3 দিন হ'ল। পঢ়া শুনা কৰিব পাৰিছে নাই আপোনালোক? নাই, পঢ়া শুনা কৰিব পৰা নাই। কিতাপ ডুব গৈছে নেকি? বানপানীত কিতাপ উটি গৈছে নেকি? নাই, উঠা আনিছোঁ। কিতাপ আছে? ইয়াতে ষ্টুডেণ্টটো বহুত আছে। কিমানমান ছাত্ৰ ছাত্ৰী আছে? 40 মান হ'ব। 40টা মান। কিমান পঢ়া শুনাৰ কিবা সুবিধা কৰি দিছে নে প্ৰশাসনৰ ফালৰ পৰা? ইয়াতেতো ৰুম আছে, কিন্তু মানে স্কুলতো যোৱা অহা নাই, স্কুল যোৱাটো বন্ধ হৈ আছে। नोंथांमोनहा जेनेम एनएम नार्सिं फरायनो गोसो दं नामा? जुदि गोसो दंबोला थाबैनो क'क्राझार SAM कलेजाव मुं थिसनदो। बे फरायसालियाव 2निफ्राय 3 बोसोर नार्सिं फरायनायनि मोजां खाबु दं। जुदि गोसो दंब्ला थाबैनो 9854550697 एबा 9854300175 नाम्बाराव फोनांजाब खालामदो।